আজিৰ এক পৰিৱেশ অতি মনোমোহা পৰিৱেশ। প্ৰকৃতিৰ যি ৰূপ, এক অনন্য ৰূপ দেখা গৈছে ছবিত। পখিলা উৰিছে বতাহত, গছৰ আগলি ফুলজোপা হালিছে জালিছে। এনে এক মুহূৰ্তত ঘাই পকাখনৰ সন্মুখত উপস্থিত আছে মৰিগাঁও জিলাৰ দুগৰাকীকৈ অন্যতম কবি সাহিত্যিক। আমি আপোনালোকক তেখেতসকলক চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু তেওঁলোকৰ সৈতে আমি অলপ কাব্যিক বিষয়ত কথা পাতিবলৈ আগবাঢ়িছোঁ। এয়া আমাৰ মাজত উপস্থিত আছে ঘাই পকাখনৰ পৰিচালন সঞ্চালক মহম্মদ আফজাল আৰু লগতে ঘাই পকাখন তথা বাটৰ কবিতা অনুষ্ঠানৰ লগত জড়িত বাটৰ কবি হিচাপে অন্যতম এগৰাকী ব্যক্তি লাহৰীঘাটৰ যুৱ লেখক কবি ৰেকিবুল আজাদ চাহাব। আপোনালোক দুয়োগৰাকীকে স্বাগতম জনাইছোঁ। আজিৰ এই এক মনোৰম পৰিৱেশত আপোনালোকৰ মাজৰ পৰা দুয়োজনৰ মনৰ কিছু কাব্যিক অনুভৱৰ বিষয়ে জানিব বিচাৰিম। প্ৰথমে আমি ৰেকিবুল আজাদ চাহাবৰ ওচৰলৈ গৈছোঁ। আজিৰ এই এখন সুন্দৰ পৰিৱেশ দেখা গৈছে। ৰাতি ধাৰাসাৰ বৰষুণৰ পাছত আজি এটা মুকলিমূৰীয়া এটা পৰিৱেশ, বতাহ, খুবেই সুন্দৰ এটা পৰিৱেশ দেখা গৈছে। ধূলি বালি নাই আৰু প্ৰকৃতিয়েও সেউজীয়া পাতেৰে নিজৰ যি সেউজী চোলা বৰণ কৰিছে আৰু দেখা গৈছে পিছফালে এটা পুখুৰীটো পানী মেটেকাৰ অতি সুন্দৰ মনোৰম পৰিৱেশ এটা হৈছে। আৰু এয়া দেখিছে আপোনাৰ মৈৰাবাৰী ৰেল ষ্টেচন আৰু তাৰ লগতে মৈৰাবাৰী কলেজ ৰোড। এইখিনিতে ঘাই পকাখন উপস্থিত আছে আৰু ঘাই পকাখনৰ সন্মুখত য'ত আমি বাটৰ কবিতা অনুষ্ঠান নিয়মিতভাৱে পৰিচালিত কৰি আহিছোঁ, তাতে আজি দুগৰাকী কবিৰ অনুভৱ জানিব বিচাৰিছোঁ। ৰেকিবুল আজাদ চাহাব, আপুনি অনুভৱ কওক। আজি খুব ভাল লাগিছে। মৰিয়াবাৰী য'ত বাটৰ কবিতা নামৰ অনুষ্ঠানটি প্ৰতি মাহৰ 10 তাৰিখে অনুষ্ঠিত হয় আৰু বিশেষকৈ বাটৰ কবিতা বুলি ক'লেই এক পৰিচিত নাম গোটেই অসমৰ ভিতৰত। আৰু ময়ো প্ৰায় সময়েই এই বাটৰ কবিতা নামৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰোঁ। ইয়াৰ পৰা যি কাব্য প্ৰেৰণা পাইছোঁ মোৰ জীৱনৰ সাহিত্যৰ যাত্ৰাপথত এই বাটৰ কবিতাৰ অনুষ্ঠানটিয়ে বহুত প্ৰভাৱ পেলাইছে। বহু ধৰণৰ তেওঁলোকৰ সুপৰামৰ্শ, তেওঁলোকৰ যি কাব্যিক যাত্ৰাপথত তেওঁলোকৰ যি ধৰণৰ ইন্ধন যোগায় এইখিনি লেখত ল'বলগীয়া। গতিকে মই প্ৰথমে ঘাইৰ পকাখনৰ উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। এনে এটা পবিত্ৰ অনুষ্ঠান অনাগত সময়ত এই অঞ্চলটিৰ মাজত ন কবি সাহিত্যিকৰ জন্ম হ'ব আৰু এক কাব্যিক মহল সৃষ্টি হ'ব, যাৰ জৰিয়তে মানুহ অন্যায় অপকৰ্মৰ পৰা আঁতৰি সাহিত্য কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰিব। এক সুন্দৰ পদক্ষেপ। প্ৰথমতে ঘাইৰ পকাখনৰ উদ্যোক্তাসকলক খাইৰুল ইছলাম ডাঙৰীয়া আৰু মহম্মদ আফজাল ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আজি এই খন্তেক সময় ইয়াত যিহেতু আজি কোনো অনুষ্ঠান নাই, তথাপিও বিশেষ কাৰণত মই আজি ইয়াত উপস্থিত হৈছোঁ আৰু এইখিনি অকণমান ক'ব বিচাৰিছোঁ যে মই সৰুকালত এটি কবিতা খুব ভাল পাইছিলোঁ। 1996 1996 চনৰ এনেকুৱা সময়ত এটা কবিতা আছিলে অগৰীৰ ককাইদেউৰ গীত। এই কবিতাটি মই বহুত দিন বিচাৰিছোঁ, বহুত ঠাইত বিচাৰিছোঁ, বহুত পুথিভঁৰালতো গৈছোঁ। বিভিন্ন ঠাইত সন্ধান কৰাৰ পিছতো মই কবিতাটি পোৱা নাছিলোঁ আৰু মনে মনে কেতিয়াবা গুণগুণাইছিলোঁ। কবিতাটো এনেধৰণৰ আছিলে যে হাতু খাউদৰ বেহানি লৈ পৃথিৱীখন ঘূৰি মইনাহঁতক লগ কৰিলোঁ দেহে দেহে ঘূৰি। এনেকুৱা ধৰণৰ বোল আছিলে, মোৰ সম্পূৰ্ণ মনত নাই। তো মই এইটো হোৱাটছআপত মই ষ্টেটাছত দিছিলোঁ যে যদি কোনোবা ব্যক্তিয়ে এই কবিতাৰ তেওঁলোকৰ তাত আছে আৰু মোক এইখিনি যোগান ধৰিব দিয়ে মই বৰ কৃতজ্ঞ হ'ম। আৰু লগতে মই এটা সৰু উপহাৰৰ টোপোলা মই আগবঢ়াম সেইজন ব্যক্তিক। এইটো মোৰ সৌভাগ্য যে এই 1996 চনৰ কিতাপটো মহম্মদ আফজাল ডাঙৰীয়াই যে সংৰক্ষণ কৰি ৰাখিছে, এইটো আজিৰ ক্ষণত খুব বিৰল আৰু এইটো মোৰ বাবে আজি এটা সৌভাগ্যৰ দিন বুলি ক'ব লাগিব। মই বহুত বছৰ বিশেষকৈ মই শ্ৰেণী কোঠালীতো ছাত্ৰ ছাত্ৰীসকলকো মানে এনে কবিতাৰ 2-3টা কলি কোৱাত তেওঁলোকে খুব আনন্দ পায়
আৰু মাজে সময়ে মোক কয় যে ছাৰ এই কবিতাটো আমাক শুনাব, আপুনি দুই তিনি শাৰী কয় আমাৰ খুব ভাল লাগে, কিন্তু মোৰো সম্পূৰ্ণ মনত নাই। গতিকে আজি এই কবিতা আফজাল ডাঙৰীয়াই যোগান ধৰাত আৰু এনে এক বস্তু সংৰক্ষণ কৰি ৰখাত এইটো এটা সুন্দৰ পদক্ষেপ আৰু দূৰদৰ্শী চিন্তামূলক বস্তু। গতিকে আফজাল ডাঙৰীয়াক এনে দূৰদৰ্শিতা চিন্তাৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু এই কবিতাৰ মোলৈ আগবঢ়োৱাৰ কাৰণে মই তেখেতৰ ওচৰত কৃতজ্ঞ আৰু তেখেতলৈও ময়ো এটা সৰু উপহাৰ আগবঢ়াম। অংগুৰী ককাইদেউৰ গীত মই কবি সুৰেশ্বৰ কবিদেউলৈ আগবঢ়াইছোঁ আৰু মই খুবেই আনন্দিত যে দাদাৰ এই আহ্বানত মই কিঞ্চিত সঁহাৰি দিব পাৰিছোঁ আৰু তেওঁ বহুদিনীয়া যিটো আশা সেইটো তেওঁৰ আজি এক শুভক্ষণত ৰমজানৰ আজি তৃতীয় ৰমজানৰ পবিত্ৰক্ষণত সেইখিনি সম্পূৰ্ণ হৈছে। গতিকে আমি সৃষ্টিকৰ্তালৈ আমাৰ আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এনেকৈয়ে কাব্যিকভাৱেই হওক বা ইজনে সিজনৰ আমি লগত থাকি পেলাই আমাৰ সাহিত্যিক জীৱনেই হওক বা আমাৰ সামাজিক জীৱনেই হওক আগুৱাই লৈ যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ। প্ৰিয় কবিসকল, মই আপোনালোককো ইয়াৰ এতিয়া মোৰ হাতত যিহেতু আহি পাইছে মই খুবেই সুখী। তাৰে পৰা অকণমান মই আপোনাক 4 শাৰীমান বা 8 শাৰীমান কবিতা অকণমান ক'ব বিচাৰিছোঁ যে নিশ্চয় কবিতাটোৰ কিমান সোৱাদ আছে, কিমান ভাল লাগে। অগুৰী ককাইদেউৰ গীত। সাতু সাউদৰ বেহানি লৈ পৃথিৱীখন ঘূৰি, মইনাহঁতক লগ ধৰিলোঁ দেহে দেহে ঘূৰি। দেশ বিদেশৰ অকণিৰে মৰমৰ চিন, লৈ ফুৰিছোঁ জুলুঙাত মোৰ নাই ৰাতি দিন। নাই ক'তো ঘৰ এটিও মোৰ পৃথিৱীয়েই ঘৰ, মানুহেই মোৰ বুকুৰ আপোন মানুহেই মোৰ বুকুৰ আপোন নাই আপোন পৰ। বিনা পইচাৰ বেহানি মোৰ বিলাও যাকে তাকে, ধন নালাগে সোণ নালাগে মৰম মাথোন লাগে। কবিতাটো 100 শাৰীৰ, গতিকে সম্পূৰ্ণ নপঢ়িলোঁ, কিন্তু খুব সোৱাদযুক্ত আৰু বহুত নৈতিক আদৰ্শৰে পৰিপুষ্ট এক কবিতা। গতিকে এইটো মোৰ খুব প্ৰিয় কবিতা আছিলে। আজি পাই মই খুব সুখী হৈছোঁ আৰু খাইৰ প্ৰকাশনৰ এই উদ্যোক্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। বিশেষকৈ আফজাল হোসেন ডাঙৰীয়া, মহম্মদ আফজাল ডাঙৰীয়াক ধন্যবাদ জনাই আজিৰ তেখেতক এটা সৰু উপহাৰৰ টোপোলা মই আনিছিলোঁ তেখেতৰ বাবে, এইটো মই আগবঢ়াইছোঁ। ইয়াত আপুনি দিয়া প্ৰতিশ্ৰুতি অনুযায়ী আপুনি প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে আৰু ইয়াত কৈছোঁ 2টা কিতাপ আছে আৰু এটা ডায়েৰী আৰু তাৰে এটা সৰু টোপোলা বনাই গতিকে এইটো মৰমেৰে সন্মানেৰে আগবঢ়াইছোঁ। লাগে যেনেকৈ গীতটোত কৈছে, ধন নালাগে সোণ নালাগে মৰম মাথোন লাগে। এনে বাক্যশাৰী কেইবাবাৰো আছে কবিতাটিত। মই খুব তৃপ্তি সহকাৰে পঢ়িম আৰু ল'ৰা ছোৱালীকো ছাত্ৰ ছাত্ৰীসকলকো এইটো মানে পঢ়োৱাক তেওঁলোককো দিম, খুব সুখী হ'ব। আৰু ব্যক্তিগতভাৱে মোৰ 20 বছৰ আগৰ যিটো পুৰণি সংগ্ৰহ সেইটো আজি দাদাৰ হাতত তুলি দিব পাৰিছোঁ আৰু দাদাই মোক যেনেকৈ আজি কিতাপ আৰু ডায়েৰীৰে মোলৈ উপহাৰ আগবঢ়াই মোক যি আনন্দ দিছে, খুবেই আনন্দিত হৈছোঁ আৰু কামনা কৰিছোঁ আমি এনেকৈয়ে আগুৱাই যাম, ইজনে সিজনৰ হৈ সহায় হৈ পেলাই আগবাঢ়ি যাম। ধন্যবাদ।